সাবস্ক্ৰাইব কৰক জব ইনফৰমেশ্যন অফ আসাম চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে সকলোখিনি জব আপডেট আপোনালোকে পাই থাকে। বন্ধুসকল, আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা অকল টেকনিকেল কেণ্ডিডেটৰ কাৰণে জব মেলা অৰ্গেনাইজ কৰিছে 15 আৰু 16 ফেব্ৰুৱাৰী 2019 তাৰিখে আৰু কৈছে যে ইণ্টাৰেষ্টেড জব চিকাৰ্ছ আৰ ৰিকুৱেষ্টেড পাৰ্টিচিপেট উইথ দেয়াৰ অৰিজিনেল চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট, পাছপোৰ্ট চাইজ ফটোজ, বায়োডাটা, পান কাৰ্ড, আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ, বেংক পাছবুক, পোষ্ট অফিচ পাছবুক, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি, পাছপোৰ্ট, গাঁওবুঢ়া চাৰ্টিফিকেট, টাউন কমিটি, চাৰ্কল অফিচ চাৰ্টিফিকেট, ভেলিড employment exchange registration card, experience certificate, if any other testimonials and particulars etc. মানে আপোনালোকক কৈছে যে ইণ্টাৰেষ্টেড যোনসকলে মানে জবটোত জইন কৰিব বিচাৰিছে তেওঁলোকে এই অৰিজিনেল ডকুমেণ্টছৰ সৈতে তেওঁলোকে তাত যাব লাগিব আৰু আচলতে তাৰ ভেনিউটো হৈছে গুৱাহাটী ITI। মই আপোনালোকক আগতীয়াকৈ কৈছোঁ আৰু তাৰ কাৰণে ইলিজিবিলিটি হ'ব লাগিব ITI পাছড আউট কেণ্ডিডেটছ। আপোনালোকে ITIত ৱেল্ডাৰ, ফিটাৰ, ইলেক্ট্ৰিচিয়ান এণ্ড আদাৰ ট্ৰেডছ, কাৰ্পেণ্টাৰ, ড্ৰাইভাৰ, হাউচ কিপিং, পেইণ্টাৰ্ছ এটচেট্ৰা আপোনালোকে পঢ়া হ'ব লাগিব, নহ'লে ডিপ্ল'মা হোল্ডাৰ্ছ হ'ব লাগিব। আপোনালোকে ডিপ্ল'মা হোল্ডাৰ্ছতো আপোনালোকে ইলেক্ট্ৰিকেল, মেকানিকেল, অপাৰেটৰ, প্ৰিণ্টিং, অডিঅ'লজিক্স এণ্ড স্পীচ থেৰাপিষ্ট তেনেকুৱা আপোনালোকৰ এটা ভাগ পঢ়া ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ। আৰু ইঞ্জিনিয়াৰ গ্ৰেজুৱেটছো হ'ব, BE, BTech, MTech, ইলেক্ট্ৰিকেল, মেকানিকেল, ফুড টেকন'লজি, ইনষ্ট্ৰুমেশ্যনছ এণ্ড আদাৰ আপোনালোকে দেখিছেই। আৰু প্ৰফেশ্যনেলছ আপোনালোকক ইয়াত তলত দেখিছে B ফাৰ্মছ, D ফাৰ্মছ, M ফাৰ্মছ, MBA, BCA, MCA এটচেট্ৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু তলত কৈছে যে ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ আৰ ইলিজিবল, তেওঁলোক তাৰ কাৰণে সক্ষম হ'ব। আৰু ভেনিউ মই আপোনালোকক ক'লোৱেই যে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI গুৱাহাটী, গোপীনাথ নগৰ, অপজিট B বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, 16 আছাম। আৰু ডেট 15 ফেব্ৰুৱাৰী ফ্ৰাইডে আৰু 16 ফেব্ৰুৱাৰী ছেটাৰডে। আৰু টাইমটো কৈছে ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈ। আৰু ইয়াত এটা বিশেষ নোট দিছে, কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং দ্য ফিল্ড ইন ৰেজিষ্ট্ৰেশ্যন ফৰ দ্য জব মেলা এজ পাৰ এডভাৰটাইজমেণ্ট। মানে কৈছে যে এডভাৰটাইজমেণ্টত দিয়াৰ আগতে যোনখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইখন আপোনালোকে ফিল আপ কৰি পেলাই লগত কেণ্ডিডেটসকলক লগত লৈ যাবলৈ কৈছে। আৰু কৈছে যে দ্য ফৰ্মেট ফৰ জব মেলা ৰেজিষ্ট্ৰেশ্যন ইজ অলছ' এভেইলেবল ফৰ ডাউনলোড ইন দ্য ৱেবছাইট। মানে আপোনালোকৰ এই যোনটো ৱেবছাইট দি থোৱা আছে সেইটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ পেলাই ডাউনলোড কৰিব পাৰিব। আৰু এনেদৰে আপোনালোকে এই জব মেলাত জইন কৰিব পাৰিব আৰু নিজৰ সুবিধাৰ্থে আপোনালোকৰ যিমান ইলিজিবিলিটি আছে আপোনালোকে তাৰ অনুপাতে আপোনালোকে নিজৰ চাকৰি পাবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।